হয় এফালে গাড়ী পুৰা স্পীডত পুৰা গৈ আছে আৰু এজন জীৱন নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল মানস এডিসি সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছো সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ ধুলীয়াজান অধিৱেশনলৈ বুলি আহক ভিডিঅ'টো আৰম্ভ কৰো গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া আমি আহি লখিমপুৰৰ বাইপাছত এতিয়া আমি উপস্থিত হলোহি এতিয়াও তাত দেখিছে জুবিনদাৰ এটা মন যায় লিখা আছে তো আমাৰ লগৰবিলাকে গোটেই চাই আছে তো ময়ো যাম এটা চাওক না কি মজা ভিউ চাওক না ইয়াৰ এইফালে আৰু এইফালে আছিলে আপোনাৰ আমাৰ অখিলদা এইজন হোৱাট ভিউ ইয়াৰ আমি আহি এতিয়া উত্তৰ লখিমপুৰ পালোঁ তো অলপ ভাত খাব সোমাইছে আমাৰ গোটেই এইবিলাক আছে লগৰ গোটেই আছে আমাৰ লগত আছে জীৱন কিবা এটা ভাল লাগিছে আহি উত্তৰ লখিমপুৰ আহি পালোঁ ন আমি ধুলীয়াজান গৈ আছিলোঁ কৈ কিবা এটা লখিমপুৰ পালোহি আৰু অলপ টাইম আছে পাব অলপ মানে ডাইৰেক্ট বগীবিল হৈ পেলাই এনেকৈ ডাইৰেক্ট ধুলীয়াজান তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বাই ফাইনেলি আমি আহি পাই গ'লোঁ বগীবিল বগীবিল ৰাতি প্ৰায় 10 মান বজাত আমি এতিয়া গৈ আছোঁ ধুলীয়াজানলৈ বুলি ডিব্ৰুগড় হৈ পেলাই এতিয়া বগীবিলৰ ওপৰত আমি গৈ আছোঁ পুৰা স্পীডত গৈ আছে গাড়ী তো আহক চাই থাকক ঢলাশদিয়া গৈ আছোঁ ঢলাশদিয়া গৈ পেলাই তো আমি গোটেই আমাৰ গাড়ী আছে লগৰ আছে তো গৈ আছে আমাৰ লগত উজ্জ্বল আছে এইফালে গোটেই সকলো আছে আমাৰ ঢলাশদিয়া গৈ আছোঁ ঢলাশদিয়া নিজু কি ক'বা ঢলাশদিয়া গৈ আছোঁ কেনে ফিলিং আমাৰ এনজয় কৰিব গৈ আছোঁ ঢলাশদিয়া ফিলিং কেনেকুৱা ধুনীয়া ধুনীয়া দিয়া বোলা আমি এতিয়া গাড়ীত উঠো ইয়াত দাদা ঢলাশদিয়া গৈ আছোঁ কেনে এক্সপিৰিয়েঞ্চ খুব সুন্দৰ বহুত ভাল লাগিছে আমি আছোঁ অধিৱেশনলৈ আহি আজি শেষৰ দিনা এতিয়া ঢলাশদিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ দীপদা কি ক'ব ঢলাশদিয়া গৈ আছোঁ কি ক'ব কৈ দিয়ক কিবা এটা আমি এতিয়া ফাইনেলি আহি পাই গ'লোঁ ঢলাশদিয়া এতিয়া আমি ইয়াতে ফটো শ্বুট হৈ আছে এইফালে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে সকলোৱে ফটো উঠাত ব্যস্ত এতিয়া মই এতিয়া আপোনালোকক গোটেই দলংখন অলপ দেখাব চেষ্টা কৰিম আমাৰ সকলো এতিয়া চব পাগল হৈ আছে ফটো উঠাত ব্যস্ত আমাৰ নিজু ভাই চশমা লগাই পেলাই গোটেই একদম হেৰি কৰি আছে আমাৰ ৰাতুল বৰুৱা এজন জিনিয়ৰ জুবিন হয় জিনিয়ৰ জুবিন একদম ফটো উঠাত ব্যস্ত এইফালে গাড়ী আহি আছে ভয় নকৰে এইফালে পোষ্ট দি আছে এইফালে মুনুকণ আছে দাদা ঢলাশদিয়াৰ বিষয়ে কি ক'ব ফাৰ্ষ্ট টাইম আহিছে নে আগত আপুনি আহিছে নাই প্ৰথম আহিছে মানে অভিজ্ঞতা কেনেকুৱা আপোনাৰ অভিজ্ঞতা একো নাই আহিছোঁ গাড়ীত বহি ঢলাশদিয়া চাইছোঁ এতিয়া আকৌ গুচি যাম এতিয়া গুচি যাব এতিয়া চাই কেনেকুৱা লাগিছে মানে বহুত ভাল তেৰা বেকা দলং কি পাবা আমাৰ গাঁৱৰ ফালে এনেকুৱা দলং দেখাই নাই
আহক এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰা কিছু দৃশ্যাংশৰ চাই সকলোৱে সহযোগ কৰিলে ভাল লাগিব। সকলোলৈ বহুত 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 বেছিকৈ মৰম যাচিছোঁ। আচলতে মই গান গোৱা মানুহ, গতিকে কথা ক'ব বৰ বেছি নাজানো। তাতে আকৌ নেত্ৰকাই ইমান ধুনীয়াকৈ কৈ থৈ গৈছে, মই নাৰ্ভাছেই হৈ গৈছোঁ। তথাপি এটা কথা ক'বলৈ মন গৈছে। বৰ্তমান এই মুহূৰ্তত এই মঞ্চখনত থিয় হৈ পেলাই এটা কথা অনুভৱ কৰিছোঁ। যদি কোনোবাই সোধে যে অসমখন কি হয়, অসমখননো কেনেকুৱা, আচলতে এইখনেই অসম। ইমান বেছি ভাইব্ৰেণ্ট, ইমান বেছি ৰঙীন, ইমান বেছি চহকী। মই সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সময়ছোৱাত, যিটো সময়ত হয়তো কোনোবাই কৈছে, কোনোবাই এই প্ৰশ্নবিলাকত আমি কোনো ধৰণৰ আকৌ সকলোকে লগ কৰি আমি আগবাঢ়িব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ যোৱাকালিৰ পৰা সেইখন অধিৱেশনে এই বাৰ্তা অসমলৈ যাব। দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে তেওঁক উত্তোলকৰ দীপদা কি ক'ব? ঢলা-শদিয়া আহি পেলাই মই এটা ব্লগ আমি আহিছোঁ জাৰ্ণি কৰিবৰ কাৰণে, কেনেকুৱা মানে? খুব এটা ধুনীয়া পৰিৱেশ আৰু ঢলাটো শদিয়া যি কানেকশ্যন কৰি যিটো মানে ৰাইজৰ যোগাযোগক আত্মীয়তাৰ যোগাযোগ কৰি দিলে, সেইটো আমি নথৈ আনন্দিত হৈছোঁ। ভাল লাগিছে। খুব সহজতে আমি ইপাৰৰ মানুহ সিপাৰত আমি লগ পোৱা এটা ব্যৱস্থাৰ কাৰণে